फैगौ विधानसभा बिसायख'थिखौ लानानै मोनफ्रोमबो राजखान्थि दोलोफोरा साखाफारा जानायजों लोगोसे बड'लेण्ड ओनसोलनि गोहोगोरा बिपिएफ हान्जायाबो साखाफारा खासै। थांनाय बिटिसि बिसायख'थियाव गं 28 बियाबाव देरहासारनानै बिटिसि खुंथाय गोहोखौ आवग्रिनो हानायनि उनावनो गोबांसिन गोहो आरो फोथायनाया बांसिनदों। बिटिसिआव देरहासारनायनि उनावनो एनडिएआव गोरोबनानै एमएलए चरण बर'आ बिपिएफ हान्जानिफ्राय आसाम सोरखारनि मन्थ्रि बिबान मोननो हायो। फैबाय थानाय विधानसभा बिसायख'थियावबो आरोबाव दोलोनि सायाव रायजो राजाफोरनि हेफाजाब आरो दोलोनि गोहोखौ लानानै देरहासारगोन होननानै गोख्रोङै बुंथिदों। फैबाय थानाय विधानसभा बिसायख'थियाव गं 15 बियाबाव देरहासारनानै 4 मन्थ्रि होनायनि खुगा बेखेवदों जर'खा मन्थ्रि जथुमाव। मन्थ्रि चरण बर'जों लोगोसे गुबुन 3 एमएलएफोरनो मन्थ्रि बिबान लाबावनो खोथा होदों बिपिएफआ। दोलोनि मोनो गंथ'नि नेहाथारि आब्दुर रहिमआ फोरमायदोंदि जों 4 मन्थ्रि बिथारगोन होननानै। गोथार रमान्डानि सेथि सानाव इक्राबारि प्राइमारि कमिटिखौ दाफुंनायनि उनावनो जों खौसेयै इफ्तार दुआयाव बाहागो लायो होननानैबो फोरमायो आब्दुर रहिमआ। इउपिपिएलनि एमएलए राकेश ब्रह्मखौ मुसलमाननि थुफिखौ लानानै राजखान्थि दाखालाम होननानैबो आब्दुर रहिमआ सोंखारियो। মাধ্যমে মই প্ৰথম যেহেতু ৰমজান মাহৰ প্ৰথম ৰোজা মই ৰমজান মাহৰ সকলোলৈ মানে আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আজি যেটো পৰিৱেশ আপোনালোকে আহি চালে আজি ইফতাৰৰ সময় পৰিৱেশ আপোনালোকে নিশ্চয় জ্ঞাত দেখাও পাইছে। তো এই বস্তুটো যেহেতু আমাৰ বিটিসি সরকার হৈছে আমাৰ হয়তোবা আপোনাৰ কি কয় আমাৰ বিটিসিৰ চিফ এখেত হ'ল এজন মানে নৰ্থ ইষ্টৰ ভিতৰত যদি কোৱা যায় এজন টপ সিকুলার লিডার। এখেত মানে কোনো জাতি ধৰ্ম লৈ কোনো ৰাজনীতি নকৰে, অকল ডেভেলপমেণ্টৰ ৰাজনীতি। আপোনাৰ যিকোনো জাতি ধৰ্মাৱলম্বী লোক সকলোকে লগত লৈ উন্নয়ন বিটিসি উন্নয়নৰ স্বাৰ্থত এখেত ৰাজনীতি কৰি আছে। তো এখেতৰ এই ৰাজনীতিৰ ওপৰত বিটিসিৰ বুলি নহয় গোটেই নৰ্থ ইষ্টৰ মানুহৰে দৃষ্টিগোচৰ হৈছে। তো আগন্তুক যেটো আপোনাৰ 26 নিৰ্বাচন আহি আছে এই বস্তুটো স্পষ্টকৈ ক্লিয়াৰকৈ ক'ব পাৰোঁ। যেটো আপোনাৰ এছাৰ লৈ যেটো এটা মানে বিতৰ্ক আৰম্ভ হৈছিল সংখ্যালঘুৰ মাজত, হয়তো বিৰোধীয়ে আপোনাৰ কিবা এটা ইস্যু কৰিব বিচাৰিছিল যে বিজেপিৰ লগত বিপিএফৰ মানে যিহেতু মানে মিত্ৰতা হৈছে কিবা কিবি নানান ধৰণৰ তেনেকুৱা কিবা এটা মাইনাছৰ মানে দিশে গতি কৰিছিল। কিন্তু পিছলৈ যেটো দেখা গ'ল 5টা জিলাৰ ডিচিক লৈ জয়ন্ত মল্ল বৰুৱা ছাৰ আমাৰ চি ভাগা মহলিৰ ছাৰে যেটো মানে পদক্ষেপ ল'লে এছাৰটো যেতিয়া বিটিসিত বন্ধ হ'ল সকলো জাতি জনগোষ্ঠীক মানে লৈ অকল এটা জাতি লগত নলয়। সেইকাৰণে বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘু যিখিনি মুছলমান মানুহ আছে এই বস্তুৰ ওপৰত খুবেই উৎফুল্লিত। হাগ্ৰামা ছাৰে যেটো পদক্ষেপ লৈছে সেই পদক্ষেপত খুব আনন্দিত। সেইকাৰণে আগন্তুক যেটো 26 নিৰ্বাচন আহি আছে আপোনাৰ ইয়াতে 95% মুছলমান ভোট পাব বিপিএফে, এইটোত কোনো দ্বিমত নাই। আমাৰ মুছলমান মই কথাখিনি কৈয়ে গৈছোঁ বিশেষকৈ আমাৰ বিটিসিৰ যদি আজি বিটিসিৰ যিখিনি মুছলমান আছে হয়তোবা আমি ছেকেণ্ড লাৰ্জেষ্ট বিটিসিত বড়ো ফাৰ্ষ্ট আমাৰ বড়ো কমিউনিটি ফাৰ্ষ্ট। তো যোৱা যেটো পৰিষদীয় নিৰ্বাচন গৈছে তাতে আমাৰ মোটামুটি 79% ভোট প্ৰায় 80% ভোট বিপিএফ দলত মানে গৈছে বিপিএফৰ পক্ষত। তো আগন্তুক যেটো নিৰ্বাচন যিহেতু এতিয়া বিটিসিত বিপিএফ গভৰ্ণমেণ্টে আছে চিটিং গভৰ্ণমেণ্ট ৰুলিং গভৰ্ণমেণ্ট আছে। সেইকাৰণে আগন্তুক যেটো নিৰ্বাচন আছে আপোনাৰ 26ৰ সেই 26 নিৰ্বাচনত মোটামুটি 95% ভোট মুছলমান সমাজৰ পৰা পাব। আৰু যদি মানে বিটিসিৰ বাহিৰতো যদি আমাৰ দলে যদি প্ৰাৰ্থী দিয়ে তেনেহ'লে তাতো এটা আলোচনা চলি আছে যে ত্ৰাণকৰ্তা হিচাপে মুছলমানৰ ত্ৰাণকৰ্তা হিচাপে হাগ্ৰামা ছাৰক বাছনি কৰাৰ এটা পৰিকল্পিত মানে বুদ্ধিজীৱী মহলত আলোচনা চৰ্চা চলি আছে বিটিসিৰ বাহিৰতো। 4জন মন্ত্ৰী আশা কৰিছোঁ যে আগন্তুক হয়তোবা আমি 15খন আসনত আমাৰ দলে খেলিব, তাতে আমি 15খনে জয় হ'ম, এইটো কোনো দ্বিমত নাই। এই ৰমজান মাহ পবিত্ৰ এতিয়া ইফতাৰৰ সময় এই ইফতাৰ ৰোজা মুখত লৈ ক'লোঁ যেটো মানুহৰ ভাৱধাৰা চিন্তাধাৰা গোটেইখিনি আমি বুজি পাইছোঁ। তো আমাৰ এটা ধাৰণা 15খনেই আমাৰ জয়যুক্ত হৈ আহিব বিটিসিৰ আৰু আমি 4জন মন্ত্ৰী পাম বুলি আশাবাদী। তেনেকুৱা ওলোৱা নাই কিন্তু আমি এইটো বিচাৰিম আৰু এতিয়ালৈকে তেনেকুৱা মানে আমাৰ হাইকমাণ্ডত আলোচনা বিলোচনা তেনেকুৱা হোৱা নাই। মই আপোনালোকৰ মাধ্যমে একেতক সকীয়াই দিব বিচাৰিছোঁ যাতে মুছলমান ধৰ্মৰ যিকোনো টুপি হোক পাঞ্জাবী হোক লুংগি লৈ যাতে ৰাজনীতি কোনেও নকৰে, এইটো মই সকীয়াই দিছোঁ। সি ৰাজনীতি পৰ্যন্ত মানে ই যেটো মানে এইটো টোটেলি ভেকুৱা নাই, তাৰ যেটো মানে যেটো মুছলমানক লৈ তুচ্ছ তাচ্ছিল্য কৰি আছে তাক আমি একেবাৰে সকীয়াই দিছোঁ যাতে এই ৰাজনীতি সি বন্ধ কৰে। টুপিৰ ৰাজনীতিটো টুপিটো আমাৰ ধৰ্মীয় সংখ্যালঘুৰ এটা প্ৰতীক, আমাৰ এই প্ৰতীকটো লৈ যাতে মানে এনেকুৱা হেতালি নকৰে আমি আপোনালোকৰ মাধ্যমে সকীয়াই দিছোঁ ৰাকেশ বৰ্মক।